এইবেলি বিহুতে বোলে কাটিব মোকে কাৰণ বোলে মই এটা গাহৰি এইবেলি বিহুতে বোলে গধূলি মোক অ' বন্ধুসকল, দোকানখনতে মন মাৰি বহি আছিলোঁ বুজিছেনে। তেনেকুৱাতে মাইকী মানুহজনীয়ে ক'লে যে গাহৰি অকণ খাওঁ, কেনেকুৱা হ'ব। তাকে বোলো ব'লা যাওঁ। তাইকে দোকানখন ৰখালোঁ, ৰখাই পেলাই বোলো কৈছোঁ যে তুমি ৰখা, মই গৈ গাহৰি মাংস অকণ লৈ আহোঁগৈ। আৰু এইখন ভটভটি লৈয়ে মই বিন্দাছ এতিয়া যাম ৰজাৰ নিচিনা। আৰু আহি গ'লোঁ। আমাৰ গাঁৱৰ ৰাস্তাটো চাওকচোন, এয়া লোহাৰ টিঙৰ বেপাৰীজন দেখিছে। আৰু মানে এনেকৈ আহি পাই গ'লোহি মাংস দোকানখন। বোলো ভাইটিটোক ক'লোঁ, ভাইটি 100 টকা মাংস দিয়া, বিন্দাছ লৈছোঁ। আৰু মানে মাংসটো লৈ ধুনীয়াকৈ মই বাইকত থ'লোঁ। বাইকত থৈ আমাৰ এই ব্ৰহ্মপুৰৰ টাউনখন দেখাই দিলোঁ অকণমান। তাৰপিছত ব'লকচোন, এইটো বোলো ভাবিলোঁ আমাৰ ধনিৰাম দাই ধুনীয়া ধুনীয়া মূৰ্তি বনায়। এপাক সোমাই এয়া চাওকচোন, আমাৰ ধনিৰাম দাৰ হাতৰ সৃষ্টি দেখিছেনে। এইবাৰ বিষক বাবা বনাই আছে, আকৌ এইভাগো বনাই, এইভাগ ধনাই মই ফটককৈ মূৰ্তি মাজত লাগিছে। তাৰপিছত এইবাৰ আছে বাবা লিংগ, আৰু এইবাৰ বনাই আছে আমাৰ নন্দী নন্দী বাবা ভিংগি ভিংগি বনাই আছে। এয়া ধনিৰাম দাই বনাই আছে, চাওকচোন। এনেকৈ ভাল লাগিলে অকণ দেখুৱাই দিলোঁ আৰু আমাৰ এতিয়া মানে এখেত মানে আজিকালি মাটিত নথকাই হৈছে মানে, কৈছে যে ওপৰহে ঘূৰি ফুৰে। ওপৰৰ পৰা এনেই আমাৰ ঘৰটো দেখা পোৱা নে? মাতিব নোৱাৰা, কিবা এটা দলিয়াই দিব লাগিব। হওক দিয়া, আমাৰ নিতুল এনি টাইম ব্যস্তই হৈ থাকে, কাৰিকৰ মানুহ মোৰ মানে কি হয়, গাহৰি বুলি ক'লে অকণ মোৰ বৰ ভাল লাগে শুনি পেলাই, গম পাইছেনে। আৰু যেতিয়া মানুহজনীয়ে ক'লে গাহৰি অকণ খাওঁ নেকি, তেতিয়া লৈয়ে আহিলোঁ আৰু মানে এতিয়া বনাবগৈ ধুনীয়াকৈ আৰু খাম। চাই থাকক ভিডিঅ'টো ন। তাৰপিছত আহিলোঁ মানে সোনকালে গুচি আহিবলগীয়া হ'ল। ভাবিছিলোঁ ব্ৰহ্মপুৰত অকণ ৰখিম, কিন্তু মানে দোকানত আকৌ বৌ এগৰাকী আহি ৰখি আছে, ফটো বনাব বোলে। তাকে ফটোখন উলিয়াই দিলোঁ, উলিয়াই দি বৌৰ লগতো দুআষাৰমান কথা পাতিলোঁ। মই মানে কি কম্পিউটাৰ কামো অকণ জানো নহয়, তাকে মানে ফটো দুখনমান বনাই দিলোঁ বৌ এগৰাকীক। ফটো বনাই গ'ল। তাৰপিছত এতিয়া অকণ কম্পিউটাৰতে অকণ কিবাকিবি অকণ চাওঁ, কিবা কিবি কৰোঁ। তাৰপিছত আৰু যাওঁ আৰু ভাতটো খাওঁগৈ ন, একেবাৰে ভোক লাগিছে নহয়। তাৰপৰা এক মিনিট ৰ'ব। ই জানিছে মোৰ ছোৱালী দেৱিকা একদম পূৰা শুই আছে কৃষ্ণৰ ৰূপত। তাইকো আশীৰ্বাদ কৰিব, সকলোৱে মৰম কৰিব। আৰু চেনেলটোত মই বহুত দিন হৈ ভিডিঅ' দিব পৰা নাই। আজি মানে বহুত সাহস কৰি পেলাই মানে ওলাইছোঁ আৰু আজি বহুত সাহস কৰি পেলাই মানে ভিডিঅ' বনাম বুলি ভাবিছোঁ আজিৰ পৰা। এনেকৈ ডেইলি যি কৰি থাকোঁ, কি কৰোঁ, মই কি কাম কৰোঁ, সন্ধিয়া হ'লে মোৰ আৰু এটা বিজনেছ আহি যায়, ব্যৱসায় আহি যায়। এই ব্যৱসায়টোনো কি কৰোঁ তাকে দেখুৱাম। কৰ্মত লাজ নাই, হয়নে নহয়। মই এই দোকানখনো যেন তেন কষ্ট কৰি ইমানখিনি কৰিছোঁ। এইফালে আলমাৰি বনাব দিছোঁ, এয়া কাঠ প্লাইবৰ্ড আনি দিছোঁ। এইফালে বনাম আৰু দোকানখন খালী লাগি থাকে নহ'লে। এইফালে সন্মুখৰ পৰা অকণ পেকেট বিস্কুট অলপ ৰাখি দিছোঁ। এইখিনি আৰু মোৰ জীৱনটোত এইখিনিকে মই কৰি চলি আছোঁ বৰ্তমান। আৰু গাহৰিটো খাই লওঁগৈ, গাহৰিটো খাই পেলাই কিবা ভাজি আছে মাংস, দিয়া এপিছতে দিয়া খাওঁ। সৰু চাই এপিছ দিয়া। ঠিকে আছে, ধুনীয়া আছে। মায়ে বনাই থকা দেখিছিলা? তুমি বনাবাহে। তাই মানে বহুত কষ্ট কৰে, তাই একদম বহুত বনাই কৰি মোক তাই খুৱাই, ভাত বনাই খুৱাই, চাহ বনাই খুৱাই, হয়নে নহয়। এতিয়া ভাত বাঢ়ি পেলাই মোক খুৱাবহি তাই। খালিয়ে গ'ল এইবাৰ পেকেট চেকেট ইমান খাই থাকিব নালাগে নহয়, আমাৰ এই যে বহুত খায় এইবিলাক। খাই লওঁ হ'ব। মুৰা হে ইমান সঁচা কথা কয় নহয়। বাৰু এতিয়া ভাত খাওঁ, ভাত।
আৰু আপুনিও যদি ভাবিছে যে মোৰ দৰে জীৱনভৰ বহি বহি খাবলৈ তেন্তে মোনছে এখন পিৰা লৈ লওক এনেকৈ আপুনি জীৱনভৰ বহি খাব পাৰিব দেই আৰু ধুনীয়াকৈ ভাত পানী খাই ধুনীয়াকৈ মুখখন ধুলোঁ ধুই পেলাই আমাৰ এই ডাংখোৱাকো ভাত কেইটামান দিলোঁ দি পেলাই এতিয়া বাই বাই আকৌ কাইলৈ ভিডিঅ' এটাত লগ পাম বুলি আশা কৰিলোঁ থেংক ইউ ছ' মাছ লাভ ইউ